মোৰ নাম শৰ্মিলা বসুমতাৰী। আমাৰ ইয়াতে যিটো সমবাৰ চাউল সেইটো কেলেংকাৰী হৈছে বেলেগত আমি শুনিছোঁ, আমি এইটো এটা দূৰৰ চুবাৰে হয়। আমাৰ সেইটো চুবা কি বুলি কয় চেউনি সমবাৰ দোকানী আছে খগেনবুৰু, সেই 5 মাহে 2 কাটাকৈ চাউল দিলে 1 মাহত, কিন্তু আমাৰ ইয়াতে 1 কাটা চাউল দিয়ে, কিন্তু কাটত লেখোঁতে 1 মাহত 2 কাটাকৈ চাউল লেখা আছে। চবৰে কাটত আছে 2 কাটা লেখা আছে 5 মাহ, চবৰে 1 কাটাই পাওঁ আমি চাউলটো। তাৰপিছত সেইটো লিখে 2 কাটা। এতিয়া ৰেচন কাৰ্ড চেক কৰিলে গম পাব। এইটো ৰেচন কাৰ্ডটো দি দিছোঁ। এইটো আমাৰ মাজিগুচি সমবাৰ উদমাৰী গাঁৱৰ অজিত ডেকাৰ কণ্ট্ৰল দোকানত। আমাৰ ইয়াতে টোটেল 300-200 এনেকুৱা হ'ব আৰু বহুত ডাঙৰ এৰিয়া না। 3টা চুবা আছে ইয়াতে, উদমাৰী, বুঢ়ীগাঁও আৰু 3 নং উদমাৰী, এনেকুৱা 3টা চুবা। আমিতো তালৈকে যোৱা নাই, মানে সিহঁতক কিছুমান কথা সুধিবলৈ ভয় কৰে, মানুহে সাহস নকৰে। আৰু মাইকীয়ে চাউল দিয়েতো, মাইকীয়ে চাউল দিলে মাতে মই ইমানখিনি ওজন দাঙিব নোৱাৰোঁ, এনেকুৱা তেনেকুৱা সমস্যা বহুত প্ৰব্লেম দেখায়। আৰু আমাৰ তাতে সেইটো চুবাৰ যিটো দোকান আছে একদিনতে মানে 2 কাটা চাউল জুখি দিয়ে, ইহঁতে সেনেকুৱা নকৰে। আৰু চাউলটো কেতিয়া নিব আহিব লাগিব, 2 কাটা চাউল আছে সেইটো নকয় আমাক, আমিতো গমেই নাপাওঁ। সেইটোতো আমি দেখা নাই, আমি অলপ দূৰৰ হয় না, সেইটো বিক্ৰী কৰে না কি। আমি এইটোৱে বিচাৰোঁ যাতে যিটো চৰকাৰে দিছে সেইটো সেইমতে আমাক চাউল লাগে, আৰু 5 মাহৰ চাউল যিটো ষ্টপ হ'ল সেইটোৰ বিষয়ে আমাক জনাব লাগে। দোকানীয়ে কি কৰিলে, বেলেগত যদি চাউলটো পাই আছে আমি কিয় পোৱা নাই, সেইটো আমি বিচাৰোঁ। আৰু 5 মাহৰ চাউলৰ বিচাৰটো আমাক লাগে, সেইটো আমি এই পাৰ কিলো 20 টকাকৈ তেওঁ বিক্ৰী কৰে। এইটোৱে গাঁৱৰ মানুহে বহুতেই বিক্ৰী কৰে, ব্লেকত বিক্ৰী হয় এইটো। আৰু তাৰোপৰি বেগ বিক্ৰী হয়, সেইটো মই জানিব বিচাৰিছোঁ কি এই গাঁৱতে বহুত মানুহ ইফালে ইফালে কিনি খোৱা মানুহ দিয়া নিয়া মানুহ আছে। আমি কিনি পাইছোঁ 20 টকাত কিলো। মই কিনি পাইছোঁ। মোৰ নৱকুমাৰ বড়ো হয়। মই বহুত কেইবাৰ কিনি খালোঁ এনেকুৱা ব্লেকত। কিয় নাই মিছা কথা নেকি? আমাৰ লখিন্দৰ আছে, তেওঁলোকে বেগ চাউল লৈ যায়, তেওঁলোকে কিয় নিয়া নাই? প্ৰুফ আছে, গোটেই সকলো কওকচোন। নাই বস্তা হিচাপতো নিওঁ, কেতিয়াবা কিনি নিওঁ এনেকৈ, কেতিয়াবা 1200 এনেকৈ নিওঁ আৰু এই 1 বস্তাত। অজিত ডেকা হয়, মাজে মাজে লৈ যাওঁ আৰু আমি খাৱাৰ কাৰণে কিনি নে কুইণ্টেলৰ চাউলটোৱে যেনিবা নাজানো কিয় পোৱা নাই। আমি সেনেকৈ পাওঁ 20 কেজি 18 কেজি এনেকৈ একবাৰে নুকুলাই আমাৰ। কিনিলোঁ হয়। উদমাৰী। মানুহ পুতি পাব লগা চাউলখিনি কিয় নেদে, সেইটো হ'ল কথা আমাৰ, সেইটোহে মেইন কথা। বিয়া হোৱা মানুহ মৰা মানুহ যদি পায়, মানুহ পুতি যদি পাব লাগে সেইখিনি কিয় নাপায়, সেইটোহে লাগে আমাক, দিবই লাগিব। মৰা মানুহক দিছোং বুলিছে এতিয়া গুচি দিছোন, হ'লেও সেনেকৈ যিকেইটা মানুহ আছে সেইকেইটাৰহে চাউল দে। আৰু চবৰ 5জন 6জন পৰিয়াল আছে, মাত্ৰ 18 কেজি 20 কেজিহে দে। সেইটো লিখা আছে, সেনেকৈ লিখি থৈ দিছে। এৰা একবাৰ দিব, দুটা লিখি থৈ যাব। এৰা 2টা লিখে, প্ৰতিবাৰৰ চাউল নিলে এটা একবাৰৰ দিব, 2টা লিখি থব, 2টা চুহি 2টা তাৰিখ। সেইটোৰ কাৰণেহে আমাক চাউলটো পাব লাগে। মানুহ প্ৰতি মাহতে 2 কাটাৰ বহুত গাঁৱতে, আমাৰ ইয়াতহে নাপায়, সেইটোৰ কাৰণেহে এইটোৱে।